অধ্যক্ষ ডাঙৰীয়া মূল্য বৃদ্ধি কিহৰ কাৰণে হৈছে? মূল্য বৃদ্ধি ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে, তাৰ কাৰণে হৈছে। অধ্যক্ষ ডাঙৰীয়া এখন মোৰ হাতত লিষ্ট আছে, মই লগত সিন্ডিকেট হৈছে নে নাই? মই দৃঢ়তাৰে কৈছো লগত সিন্ডিকেট হৈছে নে নাই? অধ্যক্ষ ডাঙৰীয়া মই অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো। নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছো। আৰু এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা বিগ ব্ৰেকিং নিউজ। প্ৰতিটো খবৰে আপোনাৰ বাবে বহু বেছি গুৰুত্বপূৰ্ণ, সেয়েহে আপুনি বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষ মুহূৰ্তলৈকে চাই থাকিব। আৰু আমাৰ বাতৰিসমূহ নিতৌ চাবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত আহি গ'ল UCC। বিধানসভাৰ মজিয়াত UCC উত্থাপন হোৱাৰ পাছতে এতিয়া সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ তীব্ৰ অভিযান চলোৱা হ'ব। বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব বৃহৎ অভিযান, কিয়নো এতিয়া দৰাৰ ন্যূনতম বয়স 21 আৰু কন্যাৰ ন্যূনতম বিবাহৰ বয়স 19লৈ হ্ৰাস কৰা হৈছে। আৰু এতিয়া পুনৰবাৰ সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হ'ব। বাল্য বিবাহ কৰিলে যাব লাগিব জেল। বাল্য বিবাহ কৰোৱা যুৱক যুৱতীৰ আনকি পিতৃ মাতৃও হ'ব লাগিব ভীষণ শাস্তিৰ সন্মুখীন, কিয়নো ৰাজ্যত এতিয়া আহি গ'ল UCC। আৰু UCC অহাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্যতে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা হ'ব। বিবাহৰ বাবে কন্যাৰ ন্যূনতম বয়স 18 আৰু দৰাৰ বাবে 21 কৰা হৈছে। উপপঞ্জীয়কৰ জৰিয়তে বিবাহ পঞ্জীয়ন কৰিবই লাগিব, এয়া নিশ্চিত কৰা হৈছে। লগতে লিভ ইন ৰিলেশ্যনশ্বিপত থকা দম্পতীয়েও পঞ্জীয়ন কৰিব লাগিব। আইন উলংঘা কৰিলে সন্মুখীন হ'ব লাগিব ভীষণ শাস্তিৰ, কোনেও সাৰি যাব নোৱাৰিব। ভাৰতীয় ন্যায় সংহিতা আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন 2006ৰ অধীনত হ'ব এই বিধান শাস্তিৰ। 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড, এবছৰ 2 বছৰ নহয়, 7 বছৰ। আৰু বাল্য বিবাহৰ বিৰুদ্ধে এনেদৰে সমগ্ৰ ৰাজ্যতে তীব্ৰ অভিযান চলোৱা হ'ব। লিভ ইন ৰিলেশ্যনশ্বিপত থকা দম্পতীয়েও আনকি নাম পঞ্জীয়ন কৰিব লাগিব এতিয়াৰে পৰা। আৰু এই আইন উলংঘা কৰিলে সন্মুখীন হ'ব লাগিব ভীষণ শাস্তিৰ। লগতে বাল্য বিবাহ কৰোৱা পিতৃ মাতৃও আনকি শাস্তিৰ সন্মুখীন হ'ব লাগিব। 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড। সেয়েহে এতিয়াৰ পৰা UCC অহাৰে পৰা এতিয়া সমগ্ৰ ৰাজ্যতে চলোৱা হ'ব বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান, আৰু বাল্য বিবাহ কৰোৱা লোক যাব লাগিব জেল। পৰৱৰ্তী আন এক বিগ ব্ৰেকিং নিউজ, ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ জৰুৰী জাননী। 8টাকৈ জৰুৰী নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ। এতিয়াৰ পৰা শিশুসকলৰ সৈতে কোনো ধৰণৰ ফটো, ভিডিঅ' বা পোষ্ট কৰিব নোৱাৰিব সামাজিক মাধ্যমত। নাম ঠিকনা সম্বলিত কোনো ধৰণৰ ফটো, ভিডিঅ' দিব নোৱাৰিব। শিশুজনক যাতে চিনাক্ত কৰিব পাৰে তেনেধৰণৰ কোনো ধৰণৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰিব নোৱাৰিব। এতিয়াৰ পৰা 8টাকৈ কঠোৰ নিৰ্দেশনা আহি গ'ল। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈকে এই জৰুৰী নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা। শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান বা আউটডোৰৰ কোনো আপডেট পোষ্ট কৰিব নোৱাৰিব এতিয়াৰে পৰা। চাইবাৰ ছিকিউৰিটি এছেছ মেনেজমেণ্ট সম্পৰ্কে শিক্ষক কৰ্মচাৰীসকল সাৱধান হ'বই লাগিব। আৰু এই নিয়ম উলংঘা কৰিলেই বিপদত পৰিব পাৰে শিক্ষক, শিক্ষয়িত্ৰী বা বিদ্যালয় কৰ্তৃপক্ষ। সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে এই নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ। এই নিৰ্দেশনা জৰুৰীভাৱে প্ৰেৰণ কৰা হৈছে। শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কৰা হ'ল এই কঠোৰ গাইডলাইনছ, কিয়নো বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে স্কুলত শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষক, শিক্ষয়িত্ৰীসকলে ৰিলছ প্ৰস্তুত কৰে, কিন্তু এতিয়াৰ পৰা শিশুক চিনাক্ত কৰিব পৰাকৈ কোনো ধৰণৰ তেনেধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰিব। কোনো শিক্ষাৰ্থীৰ মুখমণ্ডল দেখুৱাব নোৱাৰিব সামাজিক মাধ্যমত। কোনো ছাত্ৰ ছাত্ৰীৰ নাম, ঠিকনা, পৰিচয় পত্ৰ, ফোন নম্বৰ, ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব এতিয়াৰ পৰা। শিক্ষাৰ্থীৰ সৈতে থকা কোনো অনুষ্ঠানৰ স্থান টেগো কৰিব নোৱাৰিব আপুনি। আৰু স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান বা আউটডোৰৰ কোনো আপডেট পোষ্ট কৰিব নোৱাৰিব। ক'ৰবাত যদি শিক্ষামূলক ভ্ৰমণো থাকে তাতো আপোনালোকে কোনো ধৰণৰ ফটো আগতীয়াকৈ দিব নোৱাৰিব। চাইবাৰ ছিকিউৰিটি মেনেজমেণ্ট আপোনালোকে শিকিবই লাগিব। আৰু এই নিয়ম উলংঘা কৰিলে বিপদত পৰিব পাৰে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক, শিক্ষয়িত্ৰী। সামাজিক মাধ্যমত শিক্ষাৰ্থীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰ পৰা কোনো ধৰণৰ ৰিল প্ৰস্তুত কৰিব নোৱাৰিব। আমি বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ যে স্কুলৰ শ্ৰেণীৰ পৰাই শিক্ষকসকলে, শিক্ষয়িত্ৰীসকলে কি কৰে,
ভিডিঅ' প্ৰস্তুত কৰি পোনপটীয়াভাৱে সামাজিক মাধ্যমত প্ৰচাৰ কৰে, কিন্তু সেইসমূহ এতিয়াৰ পৰা কৰিব নোৱাৰিব, কিয়নো 8টাকৈ জৰুৰী নিৰ্দেশনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে অসম আৰক্ষীৰ তৰফৰ পৰা। তো এই নিৰ্দেশনা ভাল হৈছে নে শিক্ষাৰ্থীসকলৰ কাৰণে বেয়া হৈছে, আপোনালোকৰ মতামত কমেণ্ট বক্সত আগবঢ়াব আৰু অসম আৰক্ষীৰ অভিনৱ পদক্ষেপৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী আন এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ, অসমত লোকপিয়লৰ দিন ঘোষণা কৰা হৈছে। লোকপিয়লৰ দিন ঘোষণাৰ লগতে এতিয়া আপোনালোকে ডকুমেণ্টছ দিব লাগিব পুনৰবাৰ। অসমত লোকপিয়লৰ দিন ঘোষণা, সম্পূৰ্ণ খবৰ জনাইছোঁ কি কি ডকুমেণ্টছ দিব লাগিব। 2 আগষ্টৰ পৰা আৰম্ভ হ'ব এই বিশাল অভিযান, এক বিশাল অভিযান চলোৱা হ'ব, সমগ্ৰ অসমতে এই অভিযান চলোৱা হ'ব আৰু ঘৰে ঘৰে যাব যিসকল বিষয়া কৰ্মচাৰী আছে, লোকপিয়লৰ বিষয়াসকল আপোনালোকৰ ঘৰে ঘৰে যাব আৰু আপোনালোকৰ পৰা তথ্য যোগগুত কৰিব। ৰাজ্যৰ 85,000 কৰ্মচাৰীয়ে চলাব এই লোকপিয়ল আৰু 2 আগষ্টৰ পৰা 15 আগষ্টলৈকে সমগ্ৰ অসমতে এই লোকপিয়লৰ কাম আৰম্ভ হ'ব। আৰু এই লোকপিয়লৰ সময়ত আপোনালোকৰ জানিবলগীয়া কেইটামান বিশেষ খবৰ জনাই আছোঁ। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল, যিসকল বিষয়া কৰ্মচাৰী আছে 17 আগষ্ট তাৰিখৰ পৰা আপোনালোকৰ ঘৰে ঘৰে যাব আৰু এই বিষয়াসকলৰ জুন মাহৰ পৰাই তেওঁলোকৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হ'ব। আৰু লোকপিয়লৰ বাবে আপুনি কি কি নথিৰ প্ৰয়োজন হ'ব, আপোনাৰ ঘৰত যেতিয়া বিষয়াসকল যাব তেওঁলোকক আপোনালোকে কি কি নথি প্ৰদান কৰিব লাগিব সেই সকলোখিনি জনাই আছোঁ। ঘৰে ঘৰে যিহেতু লোকপিয়লৰ বিষয়াসকল যাব তেওঁলোকক আপোনালোকে সঠিক তথ্য দিব লাগিব। ৰাজ্যত 85,000 কৰ্মচাৰীয়ে চলাব এই লোকপিয়ল অভিযান আৰু 2 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অসমত বৃহৎ লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া কৰ্মচাৰীসকল আৰু এই সময়ছোৱাত আপোনালোকে দিব লাগিব আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ ভোটাৰ ID আৰু দিব লাগিব সঠিক তথ্য। আপোনালোকৰ ঘৰত কিমানজন সদস্য আছে, কিমান কেইগৰাকী মৃত সদস্য আছে, জীৱিত সদস্য আছে, সেই সকলোখিনি তথ্য আপোনালোকে এই বিষয়াসকলৰ হাতত অৰ্পণ কৰিব লাগিব। আৰু কিয়নো 2 আগষ্টৰ পৰাই আৰম্ভ হ'ব এই বিশাল অভিযান, ইয়াৰ উপৰিও যদি সেই বিষয়াসকলে আপোনালোকৰ পৰা কিবা তথ্য বিচাৰে তেতিয়াহ'লে সেই তথ্য আপোনালোকে প্ৰদান কৰিব লাগিব। পৰৱৰ্তী খবৰ, জনতাৰ মূৰত এটাৰ পাছত আন এটা মাধমাৰ। পেট্ৰল ডিজেলৰ সমানে এতিয়া বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দামো। ঔষধৰ দাম বৃদ্ধিত হাহাকাৰ এতিয়া জনতাৰ। প্ৰতিবিধ দৰৱত এতিয়া বৃদ্ধি পাইছে 10ৰ পৰা 30% দাম আৰু দবকাত কিছুদিন পূৰ্বে পেণ্ডি 15টা টেবলেটৰ দাম আছিল 238 টকা, কিন্তু এতিয়া একোটা ষ্ট্ৰিপ হৈছেগৈ 262 টকা। আৰু একেদৰে কফ চিৰাপৰো দাম বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে। পূৰ্বৰ 356 টকীয়া কফ চিৰাপ এতিয়া হৈছেগৈ 392 টকা। আৰু সমান্তৰালভাৱে কেলছিয়ামৰ টেবলেটৰ প্ৰতিটো ষ্ট্ৰিপত বৃদ্ধি হৈছে প্ৰায় 20 টকা পৰ্যন্ত। আৰু গৰিষ্ঠ সংখ্যক ঔষধৰ দাম বৃদ্ধি হোৱাত এতিয়া হাহাকাৰ ৰোগী আৰু জনতাৰ।